মই তোক মাৰি পেলাম, তই কি কৰিবি, তই একো কৰিব নোৱাৰ। তোক মাৰি পেলোৱাৰ পিছত মই কেইদিনমান জেলত থাকিম আৰু জেলৰ পৰা ওলাই আহিম, কিবা হ'ব নেকি? চ' এনেকুৱা ধৰণৰ চিন্তাধাৰা আমাৰ স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ মাজত আহি গৈছে নেকি? এইটো সিহঁতে ভুল কৰিছে, কিন্তু ভুলটো কাৰ কাৰণে হৈছে? ইয়াৰ ক্ষেত্ৰত অভিভাৱকসকল জগৰীয়া নেকি? এখন স্কুলৰ ভিতৰত শিক্ষক শিক্ষয়িত্ৰী থকাৰ পিছতো, অধ্যক্ষ থকাৰ পিছতো এজন ল'ৰাক কেনেকৈ মাৰিব পাৰিব? সিহঁতে মাইনৰ হ'ল বুলিয়ে সিহঁতক কি আমি এৰি দিম নেকি? সিহঁতৰ কাৰণে আইন নাই নেকি? আপুনি কি ভাবে যে সেই ল'ৰাকেইজন, যিকেইজন ল'ৰাই স্কুলৰ ভিতৰত ল'ৰাজনক মাৰি পেলালে, সেইকেইজন ল'ৰা যে ভাল হ'ব পিছত, আপুনি সেইটো বিশ্বাস কৰে নেকি? গতিকে মোৰ মতে কি কৰিব লাগে, ইহঁতৰ কাৰণে এখন আইন, মাইনৰ বুলি কথা নহয়, ইহঁতকো শাস্তি দিব লাগে, নহ'লে আমাৰ সমাজ ব্যৱস্থাখন এখন বেয়াৰ ফালে গতি কৰিব। আৰু এই ক্ষেত্ৰত অভিভাৱকসকলক সজাগ হোৱা খুবেই প্ৰয়োজন। ল'ৰা ছোৱালীৰ মাজত, স্কুলীয়া ল'ৰা ছোৱালীৰ মাজত হাই কাজিয়া লাগে, কিন্তু এনেকুৱা চৰম পৰ্যায় পোৱাটো অতিকৈ দুখজনক। চ' এনেকুৱা ধৰণৰ ঘটনা ঘটিব নালাগে। তেতিয়া আমি কি কৰা উচিত? এই স্কুলীয়া ল'ৰা ছোৱালীৰ মাজত যে এনেকুৱা ধৰণৰ মানসিকতা সোমাই গৈছে, ইয়াক আমি ৰোধ কৰিবৰ কাৰণে কি কৰিব লাগে? বহুত চিন্তনীয় বিষয় হৈ গৈছে। এইবিলাক ক্ষেত্ৰত বহুতো ধৰণৰ এনেকুৱা ঘটনা ঘটি গৈ আছে, হয়তো আমি ইয়াক বাধা দিব পৰা নাই। ইয়াত কিছুমান অভাৱ হৈ আছে, আমি হয়তো সেইটো বস্তু আমি পোৱা নাই, কেনেকৈ এই ল'ৰা ছোৱালীখিনিক ভাল পথেৰে আমি আগুৱাই লৈ যাব পাৰোঁ। বহুত চিন্তনীয় বিষয় হৈছে। আপোনালোকে চিন্তা কৰিছে, ল'ৰা ছোৱালীবিলাক এনেকুৱা ধৰণৰ বেয়া পথেৰে গৈছে যে সিহঁতক আমি ভাল পথেৰে অনাটো দিগদাৰ হৈ গৈছে। স্কুলীয়া ল'ৰা ছোৱালীৰ মাজতে হয়তো বিভিন্ন ধৰণৰ আৰু ঘটনা ঘটি আছে। ড্ৰাগছৰ পৰা আদিলৈকে বিভিন্ন ধৰণৰ ঘটনাত এই স্কুলীয়া ল'ৰা ছোৱালীবিলাকে লিপ্ত হৈ থকাটো দেখা যায়। এই ক্ষেত্ৰত আমি কাক দোষাৰোপ কৰিম? আমি ভালদৰে শিক্ষা দিব পৰা নাই ল'ৰা ছোৱালীখিনি, অভিভাৱকসকল খুবেই জগৰীয়া ইয়াৰ ক্ষেত্ৰত। আমি সময় দিব পৰা নাই ল'ৰা ছোৱালী, বা ল'ৰা ছোৱালীৰ সংগ আমি গুৰুত্ব দিয়া নাই। বৰ্তমান সময়ত এই মোবাইলে আমাৰ ল'ৰা ছোৱালীবিলাকক বিপথে পৰিচালিত কৰি আছে নেকি? ইয়াক কোনে পৰিচালনা কৰিব? এই স্কুলীয়া ল'ৰা ছোৱালীবিলাকক কোনে চোৱা চিতা কৰিব? কেনেকৈ আমি ইহঁতক এটা ভাল পথেৰে আগুৱাই লৈ যাব পাৰিম? এই ক্ষেত্ৰত আমি চিন্তা কৰিব লাগে। আমি সকলোৱে আগবাঢ়ি আহিব লাগে, যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে পিছলৈ নহয়। নহ'লে দিনক দিনে এইবিলাক ঘটনা বহুত হৈ গৈ আছে, আৰু বহুত চিন্তাত পৰিব লগা হৈছে যে কেনেকৈ আমাৰ সমাজখন কোনফালে গতি কৰি আছে। ইয়াৰ ক্ষেত্ৰত আমি কেনেকৈ এই সমাজখনক শুধৰাব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা কৰাটো প্ৰয়োজন। সেয়ে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব যে কেনেকৈ আমি সমাজখনক, এই স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ মানসিকতাবিলাক ভাল পথে আনিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয়।